স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ টেঙামৰাৰ গুটিৰ এটা মিঠা জেলি ৰেচিপি। আৰু এই জেলি ৰেচিপিটো মই একেবাৰে সহজতে বনাইছোঁ। আৰু আহকচোন চাওঁ তেনেহ'লে কেনেদৰে বনাইছোঁ। টেঙামৰা গুটিখিনি মই ধুই লৈছোঁ ভালদৰে। আৰু এতিয়া মই এইখিনি এখন কেৰাহীত ভৰাই লৈছোঁ। মই গুটিৰে সৈতে ভৰাই লৈছোঁ, ওপৰৰ বাকলিখিনি এৰুৱাই লোৱা নাই। এতিয়া মই এইখিনি অলপ সময় সিজাই ল'ম যাতে ওপৰৰ বাকলিটো সিজি গুটিখিনি ওলাই যায়। তেতিয়ালৈকে মই এইখিনি সিজাই ল'ম। এতিয়া মই তাতে কেৰাহীটোতে অলপমান পানী দিছোঁ। কেৰাহীটোত পানী অলপ দি মই এইখিনি সিজাই লৈছোঁ। আৰু এইখিনি এতিয়া উতলিছে। আৰু উতলি লাহেকৈ ওপৰৰ বাকলিটো গলিবলৈ আৰম্ভ কৰিছে। আৰু ৰংটো চাওকচোন, ইমান ধুনীয়া ৰং উঠিছে। দেখিবলৈ খুবেই ভাল লাগিছে ৰংটো। আৰু এইখিনি মই এতিয়া অলপ সময় সিজাম। আৰু বৰ্তমান এইখিনি হৈছে। এতিয়া মই কেৰাহীখন নমাই লৈছোঁ। কেৰাহীখন নমাই মই এখন চেকনিৰে চেকি ল'ম যাতে গুটিটো নহ'লে ইয়াত ভাগি যাব। সেইবাবে চেকনিখনেৰে চেকি মই গুটিখিনি উলিয়াই ল'ম। আৰু প্ৰথমে মই এইখিনি চেকি লওঁ। এতিয়া আমাৰ এইখিনি হৈ গৈছে। আৰু যিখিনি গুটি মই থৈ দিছিলোঁ তাতে অলপমান পানী মিলাই দিছোঁ, কাৰণ তাতে বহুতখিনি আছিল। আৰু হাতে বেছিকৈ জোৰকৈ ভাঙি দিলে গুটিখিনি ওলাই যাব। গতিকে মই এইখিনি অলপমান পানী দি ইয়াৰ পৰা আকৌ পুনৰ মই জেলিটো উলিয়াই লৈছোঁ। এইখিনিও মই ভালদৰে চেকি ল'ম। গুটিটো গ'লে বেছি বিজল হ'ব, গতিকেলৈ মই সেইবাবে চেকনিৰে চেকি দিছোঁ। আৰু বাকলিটো এৰুৱাইও বনাব পাৰি। মই কিন্তু এনেদৰে বনাইছোঁ। বাকলিটো এৰুৱাই থাকোঁতে বহুত সময় লাগে, গতিকে এনেদৰে বনালে সোনকাল হয়। এতিয়া মই এইখিনি কেৰাহীখনত বাকি লৈছোঁ। আৰু তাতে মই ডাঙৰ কাপেৰে একাপ চেনি আৰু আধা কাপ চেনি দিছোঁ, 1.5 কাপ চেনি দিছোঁ। আৰু এইখিনি এতিয়া মই তাতে নিমখ অলপ দিছোঁ। আৰু এইখিনি এতিয়া মই উতলাই থাকিম। যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে মই উতলাই থাকিম। এইখিনি উতলি থাকোঁতে মই তাতে অকণমান জলকীয়া গুড়িও দিব পাৰে। মই তাতে জলকীয়া দুটামান দি দিছোঁ পকা। আৰু এইখিনি চাওক, যিখিনি মই গুটি চেকি উলিয়াইছিলোঁ, ইমান ধুনীয়াকৈ গুটিখিনি ওলাই গৈছে। এটাও গুটি ভগা নাই। আৰু ইয়াত অকণমানো লাগিও থকা নাই। এইখিনি ধুনীয়াকৈ ওলাই গৈছে। আৰু এতিয়া এইখিনি মই পেলাই দিম। আৰু এতিয়া এইখিনি কেৰাহীত মোৰ পূৰা উতলিবলৈ আৰম্ভ কৰি দিছে। আৰু উতলাৰ লগে লগে ফুলি গৈছে, গতিকেলৈ ঘনাই লৰাই থাকিবলগীয়া হৈছে। যেতিয়ালৈকে ডাঠ হৈ নাযায় তেতিয়ালৈকে এনেদৰে লৰাই থাকিব লাগিব, কাৰণ নহ'লে তলত লাগি যাব। সেইবাবে লৰাই থাকিব লাগিব। আৰু মোৰ এইখিনি অলপ সময় লাগিব, কাৰণ মোৰ এইখিনি অলপ পনীয়া হৈছিল। সেইবাবে অলপ সময় লাগিব। আৰু প্ৰায় 40 মিনিটমানৰ পাছত মোৰ এইখিনি ডাঠ হৈ গৈছে। আৰু মই এইখিনি নুতলাওঁ, কাৰণ ঠাণ্ডা হ'লে এইখিনি আৰু ডাঠ হ'ব। সেইবাবে এইখিনি এতিয়া মই কেৰাহীত নথৈ এটা বাচনত কাঢ়ি লৈছোঁ। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা বৈয়ামত ভৰাই থ'ম। এইখিনি চাওকচোন, এতিয়া কাঢ়ি দিয়াৰ লগে লগে লাহে লাহে ডাঠ হ'বলৈ আৰম্ভ কৰি দিছে। আৰু কালাৰটোও ধুনীয়া হৈছে। ঠাণ্ডা হ'লত মই বৈয়ামত ভৰাই ৰাখিছোঁ। আৰু ৰংটো ইমান ধুনীয়া হৈছে। 2টা বৈয়ামত মোৰ হৈ গৈছে। এইখিনি এতিয়া মই ভালদৰে সাঁফৰ মাৰি বহুত দিনলৈকে খাব পাৰিম। আৰু ভালদৰে ৰাখি থ'লে বহুত দিনলৈকে খাব পাৰি, খাবলৈও ভাল হয়।
আৰু আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে এটা লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব যিসকলে কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।